ইয়াতে এয়া মণ্ডপ বনি আছে মানে হলে আৰু অলমোস্ট আৰু অলপমান কিবা কৰিব আছে Hi everyone, আজি আমাৰ ঘৰত দেখিলে মনসা পূজা আৰম্ভ হৈছে 3 দিনীয়া মনসা পূজা হয় আমাৰ তাত আৰু আজি 20 তাৰিখ আজি পৰা আৰম্ভ আজি এই মাত্ৰ কমপ্লিট হ'ল সেৱা ললো এতিয়া কালি বাকিখিনি সময় হ'ব এটা লং ব্লগ আপোনালোকৰ ওচৰত আগবঢ়াম বুলি ভাবিছো আশা কৰিছো আপোনালোকে চাব হেনলৈকে ঠিক আছে লগ পাই আছো এতিয়া সেৱা লোৱা হ'ল এতিয়া প্ৰসাদ দিব তাৰ পিছতে ভাতৰ ব্যৱস্থা অকমান ঘৰৰ মানুহখিনি একেলগে অকমান আৰু তাৰছত কালি ভৰ পূজা বুলি কয় মানে মেইন পূজা মানে সম্পূৰ্ণ দিনটো যেটো পূজা চলে আজি কেৱল সন্ধিয়াৰ পৰা আৰম্ভ হৈছে দিনত মণ্ডপ বনাইছে সন্ধিয়া পূজা আৰম্ভ হ'ল এতিয়া শেষে হ'ল আকৌ কালি সম্পূৰ্ণ দিনটো ৰাতিপুৱাৰ পৰা একেবাৰে পিছদিনা ৰাতিপুৱালৈকে পূজা চলিব গতিকে সেই কাৰণে হেতু দিনক ভৰ পূজা বা মেইন পূজা বুলি কোৱা হয় ঠিক কালিও বাৰালে ভিডিও কৰিব চেষ্টা কৰিম আৰু পৰহি পূজাখন শেষ হ'ব ৰাতিপুৱাৰ ভাগত শেষ হয় 12টা 4:30 মানত সেইখিনি দেখাব চেষ্টা কৰিম ওভাৰঅল এটা ভিডিওতে দেখাব চেষ্টা কৰিম গতিকে ভিডিওটো শেষলৈকে নিশ্চয় চাব হাই গাইস আজি হল পূজাৰ 2 নম্বৰটো দিন মেখেলা চাদৰ পিন্ধি ৰেডি এতিয়া আমি পানী তুলিব যাম আপোনালোকক দেখাই আছো আমাৰ বাইক চলি কাটিছে গুৱাহাটীয়া হৈছে আমাৰ নজিলিয়া হ'ব বেয়া পাব লিখিব পাৰিম মই এতিয়া আমি সবে লগ হৈ পানী তুলিব যাওঁ যোজা চলি আছে Hi everyone, মই হেৰি লৈ আহিলো এয়া আমি পানী তুলি আহিলো অকন ভাগৰ লাগিছে মানে খোজকাঢ়ি যাব লাগে আৰু খুদা ভৰি দিছে এই কাৰণে বাৰু আপোনালোকক দেখাম অলপমান দেখুৱালো আৰু বাকিখিনি দেখাম চাই থাকিব এতিয়া গাঁৱৰ পৰা আৰু ওচৰৰ আলহী সকলোবিলাক আহি পাইছে গতিকে চাহ তাহল ব্যস্ত বহুত পুৰা Oh my god. Oh my god. এই সময়খিনিতে দেৱী মাক ভোগ আগবঢ়োৱা হৈছে আৰু এতিয়া আমি দুপৰীয়াৰ সেৱা ভাগ লম যেটো পৰ্ব থাকে এই দুপৰীয়া পৰ্বটো আমাৰ শেষ হ'ল এতিয়া আমি সেৱা ললো আৰু এতিয়া মানে হেৰি কৰিব
হোম হ'ব হোম হোৱাৰ পিছতহে ঘৰৰ মানুহে কিবা এটা খাব পাৰিম বাকী ৰাইজৰ মানুহে বা গাঁৱৰ মানুহে সেৱা লৈ উঠি চিৰা দৈ জলপান এনেকৈ কিবা অলপ খোৱা যায় সেইটো ব্যৱস্থা কৰিছে বৰমাহঁতৰ তাত তাকে বাৰু সকলোলৈ আহিলোঁ আৰু বাকীখিনি দেখাম চাই থাকিব আমাৰ হোমৰ সেৱা হৈ গ'ল এতিয়া আকৌ সন্ধিয়া আৰতি আছে এতিয়া গম পালোঁ তাৰ পিছতহে বোলে আমি খাব পাৰিম এতিয়া আৰু একো খাব নোৱাৰোঁ চাহ এটা খাব পাৰিম বাৰু খাব খুজিলে আৰু এতিয়া মোৰ সেইকাৰণে ভাবিছিলোঁ খাব পাৰিম কিন্তু খাব নোৱাৰোঁ বোলে সেইকাৰণে অলপ ৰৈ দিম আকৌ নপু হয়নে অঁ বুলি কোৱা সেইফালে পূজা চলি থকা সময়তে ইফালে আকৌ ভাতৰ যোগাৰ হৈ আছে সকলোৱে লগে ভাগে খাব লাগিব মই এবাৰ চাই গ'লোঁ ফটো নে ভিডিঅ' মই আৰতিৰ সময় হ'ব এইখিনি সময় বহুত বেছি ভাল লাগে সকলোৱে ফূৰ্তি কৰি আৰতি কৰে আপোনালোকেও চাওক আৰু
সন্ধিয়া আৰতি হৈ যোৱাৰ পিছত আমি সকলোৱে লগে ভাগে ভাত খালোঁ। ভাত খোৱাৰ পিছত এতিয়া আমি বহিছোঁ। ওজাপালি গাই থাকিব ৰাতিপুৱা 6:30 বজালৈকে গাইছে আৰু বৰষুণ আহিল 8টামান বজাত বহুত পানী হৈ গ'ল চোতালখন। আমি অলপ সময় শুলোঁ। 3টা বজাৰ পিছত মাহত আছিলে। এতিয়া আকৌ উঠি আহিছোঁ কাৰণ ওজাপালি নাম গাই শেষ হ'ব হৈছে। এই কাহিনীটো সতী বেউলা আৰু লক্ষিন্দাৰৰ কাহিনী। ৰাতিটো এইটোৱে ওজাপালি গায়। আজি 3 নম্বৰটো দিন আৰু আজি আমি দেৱী মাক বিদায় দিব লাগিব। মনটো অকণমান বেয়া লাগে, মানে বিশেষকৈ যিখিনি সময়ত বিদায় দিয়া হয় সেইখিনি সময়ত বহুত ইম'চনেল হোৱা যায়। তথাপিও আকৌ পূজাখন যেতিয়া পাতিব পাৰিম বা আকৌ কেতিয়া আহিব দেৱী মা, আকৌ ঘৰত আনিব পাৰিম, ভগৱানক পূজা কৰিব পাৰিম, সেইটো কথা ভাবি ভাল লাগে। আৰু এতিয়া দাদাহঁতে লৈ যাব পুখুৰীত উটাই দিব লাগিব কিবা। আৰু আজিৰ পূজাখন ৰাতিপুৱাৰ ভাগতে শেষ হ'ব। যিহেতু পূজাখন হৈ গ'ল, আজি মানে 12টা বজাৰ আগতে পূজাখন হৈ গ'ল, সেইকাৰণে ঠিকছে শুই ল'লোঁ। মই 12টাৰ পৰা 3টা বজালৈ ঠিকছে শুলোঁ, ভাগৰ লাগিছিলে। তাৰ পৰা গোটেইবিলাকে লগে এসাঁজ খালোঁ। পূজা শেষ হোৱাৰ 3 দিন পিছত মণ্ডপটো ভাঙিবৰ কাৰণে নাম ধৰিব লাগে। 3 দিন মণ্ডপটো থাকিলে আজি মই আয়তীৰ নাম মাতিছে আৰু নাম হোৱাৰ পিছত তাৰে পিছদিনা মণ্ডপটো খুলিব পাৰিব, কাৰণ তাতে বেলেগ মানে সদায়তো মণ্ডপটো থাকিব মানে নাথাকে আৰু 3 দিন একেৰাহে চাকি জ্বলাব লাগে আৰু তাৰপিছত মণ্ডপটো ভাঙিব পাৰি। আজি সেয়া নাম আৰু মাহঁতে তাৰে যোজা কৰি আছে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব। লগ পাই আছোঁ। বাই।